हेलो फ्रेंड्स गुड मॉर्निंग मोर नाम राजश्री मोर चेनेल आसामिज कालार्सলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতুকে কালি মই কৈছিলোঁৱেই যে মই সদায় এটা নতুন ভিডিঅ' আপলোড কৰি যাম মোৰ চেনেলটোত তো এতিয়া 8:30 বাজিছে আৰু মা আৰু মই ৰাতিপুৱাই ফ্ৰেছ হৈ মেলি আহি গ'লোঁ পিঠা খুন্দিবলৈ যিহেতু মই কালি কৈছিলোঁৱেই আমাৰ নিজৰ ঘৰত ঢেঁকী নাই তো বৰমাৰ ঘৰত আহিব লগা হয় তো বহুত লাইন লাগিব লগা হয় যে সেইকাৰণে আমি ৰাতিপুৱাই গুচি আহিলোঁ আজি আমি বৰা চাউলৰ পিঠা খুন্দিছোঁ তিল পিঠা আৰু নাৰিকল পিঠা বনাবৰ কাৰণে তাৰ পাছত কালিতো আমি ভাতৰ চাউল আৰু সান্দহ খুন্দিলোঁ তো আজি ভিডিঅ'টো আগলৈকে চাই থাকিব আজি কি কৰিলোঁ দেখাই যাম কি পিঠা বনাম সেয়াও দেখাই যাম তো চাই থাকিব ভিডিঅ' পিঠা খুন্দাটো হৈ গ'ল পিঠা খুন্দি আহি আমি এতিয়া মই চব্জি বনাই আছোঁ চব্জি বনাই মই নাৰিকল চুচি ল'ম তাৰ পাছত নাৰিকল পিঠা বনাব লাগিব এতিয়া মই নাৰিকল চুচি ল'ম এতিয়া মই নাৰিকলখিনি ভালদৰে চুচি লওঁ যিহেতু নাৰিকল পিঠা বনাম বৰা চাউলখিনি খুন্দি আহিলোঁ ঠিক আছে তেতিয়াহ'লে মই নাৰিকলখিনি ৰুকি লওঁ তাৰপাছত নাৰিকল ৰুকা হ'লে আমি আকৌ লগ পাম মানে কি হ'ল ভাইটি নাই ভাইটি স্কুল গ'লতো মোক ফোনটো ধৰিবলৈ কোনো নাই সেইকাৰণে মই দেখাব নোৱাৰিম নাৰিকলখিনি ৰুকা তো মই কৰি লওঁ তাৰপাছত আকৌ লগ পাম নাৰিকল চুচা হৈ গ'ল মোৰ নাৰিকল চুচা হৈ গ'ল এতিয়া মই ভাত কেইটামান খাই লওঁ তাৰপিছত অলপ ৰেষ্ট ল'ম তাৰপিছত আকৌ লগ পাম আপোনালোকক পিঠা বনাই এয়া মায়ে তিল পিঠা বনাই আছে তাৰপিছত নাৰিকল পিঠা বনাব মই বেছি পিঠা বনাব লগা নহ'লে কাৰণ মই ইমানকৈ তিল পিঠা নবনাওঁ সেইকাৰণে মায়েই বনালে মই বাছ কেইটামান নাৰিকল পিঠা বনালোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আগলৈকে বেছি কৈ নাথাকোঁ নহ'লে বহুত দীঘলীয়া হ'ব আৰু আপোনালোকৰ আমনি লাগিব তো অলপে দেখালোঁ চাই যাব ভিডিঅ'টো আগলৈকে কাম পোৱা নাই এতিয়া গধূলি 8:30 বাজিছে অলপ পাছত হয়তো আমি কিবা এটা খাই মেলি ভাইটি আৰু মই যাম ওচৰৰ খুৰা এজনৰ ঘৰলৈ যিটো ভাইটিৰ বাৰ্থডেটো আমি তাক ছাৰপ্ৰাইজ দিবলৈ যাম তো চাই থাকিব ভিডিঅ'টো দেখাম কি কৰিলোঁ চাই থাকিব আগলৈকে তেতিয়াহ'লে ভিডিঅ'টো পাছত আকৌ লগ পাম খাম হা চাহ খাম হা চেংক অলপ ওচৰলৈ হাই এটা কৈ দেহি হাই ওচৰলৈ খালি আমি বহুত নিয়ম মানো অকণমান দেখাই দে সংস্কাৰী এতিয়া আমি বাৰ্থডেৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ তাৰপাছত 12টা বজাত কেক কাটিং হ'ব আৰু সৰু সুৰাকৈ তেতিয়াহ'লে আগলৈ আমি আকৌ লগ পাম হা ঠিক আছে আগত আকৌ লগ পাম আপোনালোকক দেখাই থাকিম কি হৈছে কি কৰিছোঁ চাই থাকিব এইজনী আমাৰ কামবালি বাইজন অকল শুয়ে থাকে ফোনটো লৈ গান শুনি ফোন এটা কিনি দিবলৈ পালোহি আৰু এইজনী আমাৰ ডাঙৰ কামবালি বাই চব এইফালে অকণমান চাই দিয়া পকাটো দেখাই
অঁ আমি বেলুন লগাই আছে দেই আমাৰ ছোৱালীকেইজনীয়ে চম চেংক অলপ চপৰাটো দেখুওৱা তোমাৰ এই ব্লাক নেদেখাওঁ পাগল নি বেলুন আধা দি ফুটাই শেষ কৰিলে সিহঁতে চেংকলীয়ে বহুত বেলুন ফুটালে আকৌ বহুত কম সময়ত আমি প্ৰিপেৰেশ্যন কৰিলোঁতো বহুত বস্তু অনা নহ'ল যি অনা হ'ল সেয়াৰ সৈতে মিলাই আৰু এনেকেই সৰু সুৰাকৈ হ'লেও বাৰ্থডেটো তাই চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ এইখিনি এনেকৈ থওঁ দেই যেতিয়া সুধি অ' এইফালে দিব লাগে নে সেইফালে দিব লাগে ইজনী ৰিম্পী আহি পিনি বহি আছে চেলফি চলি আছে আৰু এতিয়া জাষ্ট তাক জগাব আছে আৰু জগাই কেক কাটিব মানুহজনো নাই বুলিব এনেকে ভাবিব অকণ আমাকো উঠাচোন তইও ভিডিঅ' কৰ আকৌ আমাকো উঠা অকণমান এইয়া মাহিদেউ নষ্ট নকৰিবি আকৌ ৰাতিপুৱা এতিয়া বাৰ্থডে বয় লাগিছে टाइम के साला बड़ा धुरो ना 12 वाला ना तेरे कौन सा ओके तो
छोटे छोटे पैर हमारे छोटे छोटे কাম বালি বাই এতিয়া বেছি দেৰটা আৰু আমি কেক কাটি অলপ ফূৰ্তি চূৰ্তি কৰিলোঁ তাৰপাছত চাহ তাহ খালোঁ আৰু এতিয়া মই ভাইটি ঘৰ গুচি আহিলোঁ এতিয়া মই অলপ শুম আৰু ফ্ৰেছ এতিয়া অলপ শুম আজি ব্লগটো অলপ দীঘলীয়া হ'ল যিহেতু বাৰ্থডে পাৰ্টিটো আছিলে সৰুকৈ হ'লেও তাক তো আজি ব্লগটো ইমানতে শেষ কৰোঁ কাইলৈ আকৌ লগ পাম তেতিয়াহ'লে কাইলৈতো বহুত কাম আছে হয়তো কাইলৈ লাডু বনাব আছে পিঠা বনাব আছে মই হয়তো অলপ বজাৰলৈও যাব পাৰোঁ তো আজিতো ব্যস্ততাৰ মাজতে দিনটো পাৰ হ'ল ৰাতিটো পাৰ হ'ল তেতিয়াহ'লে কাইলৈ আকৌ এটা নতুন ব্লগৰ সৈতে আকৌ লগ পাম আপোনালোকক ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই